প্লিজ বেয়া নাপাব আজি মই যিজন ল'ৰাই সদায় মই মটিভেশ্যনৰ কথা কওঁ সদায় মই যিজনে মানে সকলোকে উৎসাহিত কৰোঁ আজি সেইজন ল'ৰাই মই আজি কান্দিবলগীয়া হৈছে গতিকে আপোনালোকে বেয়া নাপাব মই আজি আপোনালোক যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ যিহেতু কোনখিনি মোৰ ভিউৱাৰ্ছ মোৰ জীৱনত সংঘটিত সকলো কথা আপোনালোকে গম পাব লাগে গতিকে মই আজি ক'ব গৈছোঁ এজনী ছোৱালীক মই বহুত ভাল পাইছিলোঁ আৰু সেইজনী ছোৱালীয়ে মোক আজিৰ তাৰিখত বেলেগ এজন ল'ৰা পায় মোতছে অলপ হাই ফাই ল'ৰা পায় সেই ছোৱালীজনী আজি সেই হাই ফাই ল'ৰাজনৰ লগত গুচি গ'ল না মোৰ এতিয়া পঢ়াত মন না মোৰ আজি এতিয়া পঢ়াত মনত বহে না মোৰ ক'তো কাম কাজত মন বহে ক'তোৱে মোৰ কামত মন নবহে মোৰ জীৱনটো এতিয়া খালি আনচাকচেছৰ পিনে গৈ আছে আৰু মই কি ক'ম আৰু তাইক মই বহুত ভাল পাইছিলোঁ বহুত মোৰ অন্তৰৰ পৰা মোৰ সঁচা মৰম আছিল কিন্তু তাই মোক এতিয়া বেলেগ ভাল ল'ৰা পাই পেলাই বেলেগ ভাল ল'ৰাৰ গাৰ্লফ্ৰেণ্ড হৈ আছে এতিয়া তাই গতিকে তাই এতিয়া মই যোৱাকালি বজাৰলৈকে যাওঁতে তাইক মই দেখিছোঁ সেইজন বেলেগ ল'ৰাৰ লগত যিজন ল'ৰা তাই এতিয়া বয়ফ্ৰেণ্ড হিচাপে মানি লৈছে কিন্তু মোৰ পিনে নাচালে অলপো নাচালে আজিৰ তাৰিখত দুৰ্ভগীয়া মই এই পৃথিৱীৰ চবচে দুৰ্ভগীয়া ল'ৰাজন হৈছে মই কাৰণ মই যিজনী ছোৱালীক সঁচা অন্তৰেৰে ভাল পাইছিলোঁ সেইজনী ছোৱালীয়ে মোক আজি এৰি থৈ পেলাই গুচি ধৰ আপোনালোকে কি ভাবিছে মোৰ লগত যদি এনেকুৱা ভৱিষ্যতে হয় তেতিয়াহ'লে কি মই একদম কি ভাঙি পৰিম নেকি মোৰ জীৱনটোৰ পৰা নহয় ইয়াৰ এইটো কেতিয়াও হ'ব নোৱাৰে মোৰ আজি যেনেকুৱা ধৰণৰ আপোনালোকক মই মোৰ এক্সপ্ৰেশ্যনটো কৰি পেলাই দেখালোঁ এনেকুৱা কিছুমান ল'ৰাৰ অৱস্থা হৈছে কিছুমানে মিছা প্ৰতিশ্ৰুতি দিছে কিছুমান ছোৱালীয়ে কিছুমান ল'ৰাক আৰু সেই ল'ৰাবিলাকে নিজৰ কেৰিয়াৰ পৰ্যন্ত ধ্বংস কৰিবৰ কাৰণে গৈ আছে আৰে ইয়াৰ তোমালোকক কৈছোঁ তোমালোকে যদি কান্দি আছা এজনী ছোৱালীয়ে যদি তোমালোকক যদি এৰি থৈ গৈছে আৰে তাইৰ প্ৰেমটোৱে একচুৱেলি অৰিজিনেল নাছিল ন সেই ছোৱালীজনী তোমাক মিছা প্ৰতিশ্ৰুতি দি পেলাই ভাল পাইছিলে গতিকে সেনেকুৱা ছোৱালীৰ পিছত তুমি কিয় কান্দি আছা আৰে বাদ দিয়া না তাই নহয় আৰু নহয় বেলেগ ল'ৰাৰ লগত গুচি যাওক বেলেগ তাই বয়ফ্ৰেণ্ড বনাওক কাৰণ তাই আহিছিলে তোমাৰ জীৱনত কিবা এটা বেলেগ বস্তু বিচাৰি হয়তো সেই বস্তুটো তোমাৰ তাত নাপালে চ' তোমাৰ লগত নাথাকিলে গতিকে তুমি নিজৰ কেৰিয়াৰটো কিহৰ কাৰণে বৰবাদ কৰি আছা আৰে শুনা তোমাৰ লাজ লাগিব লাগিছিল তোমাৰ কিহৰ কাৰণে লাজ লাগিব লাগিছিল মই কৈছোঁ তোমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰালে কোনে তোমাৰ মা দেউতাই তোমাক ডাঙৰ দীঘল কৰালে মা দেউতাৰ তোমাৰ প্ৰতি এটা সপোন আছে যাতে তুমি এটা জীৱনত খুব ভাল কাম কৰা প্ৰথমতে প্ৰেমত নহয় মই এটা কথা বাৰে প্ৰতি কৈ দিছোঁ প্ৰেম হৈছে জীৱনৰ এটা অংশ কিন্তু প্ৰেম কেতিয়াও জীৱন হ'ব নোৱাৰে মই সেইটো কথা ক'লোঁ আৰু প্ৰেমত তুমি ধাক্কা এবাৰ খালাতো গতিকে প্ৰেমত যিহেতু ধাক্কা পালা ভৱিষ্যতে আৰু কোনো ছোৱালীয়ে কোনো প্ৰেমিকাই তোমাক জীৱনত ঠগাব নোৱাৰে প্ৰথমতে নিজৰ কেৰিয়াৰটোৰ কথা ভাবা প্ৰথমতে তোমাৰ ওপৰত সপোন দেখি আছে তোমাৰ কোনে সপোন দেখি আছে মা দেউতাই তোমাৰ ওপৰত সপোন দেখি আছে গতিকে তুমি মা দেউতাৰ যিখিনি সপোন আছে সেইখিনি সপোন তোমাৰ বংশগোষ্ঠীৰ তোমাৰ ওপৰত যিখিনি সপোন আছে সেই সপোনখিনি তুমি নিজৰ জীৱনত প্ৰকাশ কৰাৰ কাৰণে যত্ন কৰা কাৰণ তেওঁলোকৰ সা সন্মান কাৰ ওপৰত নিৰ্ভৰশীল হৈছে তোমালোকৰ ওপৰত নিৰ্ভৰশীল হৈ আছে যোনে আজি প্ৰেমত পৰি যদি কোনোবাই তোমালোকক প্ৰেমিকাই যদি এৰি থৈ গৈছে আজি তোমালোকে মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা কান্দি আছে আৰে মেচিউৰ মেচিউৰিটি অনুসৰি কাম কৰা বাদ দিয়া নাই এজনী ছোৱালী তোমাৰ লাইফৰ পৰা গুচি গৈছে আৰু তোমাতকৈ টাইট কৰি বহুত বেটাৰ ছোৱালী তোমাৰ জীৱনত আহিব গতিকে এনেকুৱা কিছুমান সৰু ল'ৰা ছোৱালী কিছুমান কাণ্ড নকৰিবা যে কেৰিয়াৰ তোমাৰ বৰবাদ কেৰিয়াৰটোৱে যদি তোমাৰ বৰবাদ হৈ যায় ভৱিষ্যতে কি তুমি তো এজনী ছোৱালীও নাপাবা গতিকে তুমি যদি তোমাৰ লাইফৰ ধাক্কা খাই পেলাই তুমি নিজে জীৱনত যদি আগবাঢ়ি গৈ থাকা তেতিয়া তুমি এজন সঁচা প্ৰেমিক হ'ব পাৰিবা আৰু মই এটা কথা কৈছোঁ যিজনী ছোৱালীয়ে তোমাক এৰি থৈ গ'ল তোমাৰ তাত কিবা বেলেগ এক্সপেক্টেশ্যন কৰি আহিছিলে কিন্তু নাপালে আৰু তোমাক এৰি থৈ গুচি গ'ল সেই ছোৱালীজনীলৈকে মই এটা অনুৰোধ কৰিছোঁ যে তোমালোকৰ নিচিনা ছোৱালীটো এই সমাজখনত বহুত আছে আজিকালি গতিকে বহুত ল'ৰাৰ জীৱন ধ্বংস হৈ গৈ আছে এনেকুৱা মিছা প্ৰেমৰ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে গতিকে প্লিজ মেডামসকল এনেকুৱা ধৰণৰ ল'ৰাবিলাকৰ লগত নকৰিবা কাৰণ প্ৰত্যেকটো ল'ৰা কিছুমান ল'ৰা সাংঘাতিক চিৰিয়াছ ল'ৰা থাকে এতিয়াতো মোৰ নিচিনা এনেকুৱা নহয়তো যে মোক কোনোবা এজন ছোৱালী ভাল পালে মই বস্তুটো বুজি পাওঁ মই মেচিউৰিটিৰ ফালৰ পৰা বুজি পাওঁ গতিকে মই কেতিয়াও ভাঙি নপৰোঁ কোনোবাই যদি মোক যদি এৰি থৈ পেলাইও যদি গুচি যায় আৰু যদি বেলেগ ল'ৰাৰ লগত যদি ঘূৰি থাকে
বেলেগ ল'ৰা এজনক ভাল পায় গতিকে মই কি মোৰ ভাল অভিজ্ঞতাই হওক বেয়া অভিজ্ঞতাই হওক প্ৰত্যেকটো বস্তুৰ পৰা মই শিকিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু কিছুমান ল'ৰা সাংঘাতিক চিৰিয়াছ ল'ৰা আছে গতিকে এনেকুৱা ল'ৰাৰ লগত এনেকুৱা নকৰিবা কাৰণ মই এটা কথা কৈছোঁ কাৰোবাক তুমি মুখেৰে বেয়া কৰি ক'লা সেইটো একো নহয় কিন্তু কাৰোবাক যদি হাৰ্টত যদি আঘাত লগোৱা ন সেইটো তাতছে আৰু পাপৰ কাম একেবাৰে নাই কিন্তু এই মই বাৰম্বাৰ মানে কৈছোঁ তোমালোকক যিখিনি গ'ল্ড ডিগাৰ টাইপ ছোৱালী আছে মই সকলো ছোৱালীক কোৱা নাই কিছুমান ছোৱালী আমি আজি দেখি আছোঁ আমাৰ ফালৰ পৰা দেখি আছোঁ আমাৰ সমাজত কিছুমান এনেকুৱা ছোৱালী আছে যেতিয়া ল'ৰাজনৰ হাতত টকা পইচা থাকিব তেতিয়ালৈকে গাড়ী ঘোঁৰা থাকিব তেতিয়ালৈকে সেই ল'ৰাজনৰ প্ৰেমত পৰে কিন্তু পিছত যদি ল'ৰাজনে যদি ছোৱালীজনীৰ যদি যিখিনি খৰচা আছে সেইখিনি যদি উঠাব নোৱাৰা হৈ যায় তাই গাৰ্লফ্ৰেণ্ড আৰু বেলেগৰ হৈ পৰে গতিকে আজিলৈকে এই মানে দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আজি ৰিয়েলিটি নেক্সট ভিডিঅ' আহি আছে এটা ৰিয়েলিষ্টিক টপিকৰ ওপৰত অ'কে দেন বাই গতিকে প্ৰেমত পৰাৰ আগত সাৱধান হওক আৰু মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত প্ৰেমত পৰিব যোৱাৰ আগত পাঁচটা কথা ভাবি চাওক আৰু তাৰপিছতে এজনী ছোৱালীক প্ৰেমত লওক কাকো ইমান সোনকালে বিশ্বাস কৰি নল'ব কাৰণ ময়ো ল'ৰা ময়ো আপোনালোকৰ ফিলিংছখিনি বুজি পাওঁ গতিকে আজিলৈকে ইমানে বাই